Hi friends, welcome back to Bondita's Kitchen. আজি মই আপোনালোকলৈ লৈ আহিছো ঘৰতেই প্ৰস্তুত কৰা সিংৰা। মই মিঠা আৰু নিমখীয়া দুই ধৰণৰ সিংৰা লৈ আহিছো। যিখিনি সিংৰা প্ৰস্তুত কৰি আপুনি এসপ্তাহলৈ ৰাখি থলেও বেয়া নহয় আৰু ই অতি সোৱাদযুক্ত হয়। আপুনি ঘৰতেই এনেদৰে সিংৰা প্ৰস্তুত কৰিব পাৰিব। আহকচোন মই কিদৰে সিংৰাখিনি প্ৰস্তুত কৰিছো। সিংৰাখিনিৰ বাবে মই এবাটি ময়দা লৈছো। ময়দাত মই আধা চামুচ নিমখ, আধা চামুচ সোডা আৰু কেইটামান কালজিৰা দিছোঁ আৰু সেইখিনি ভালদৰে মিহলাই মই 2 চামুচমান ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল দি মই সেইখিনি ভালদৰে মঠি ল'ম। মঠাৰ পিছত অলপ অলপকৈ পানী দি আমি এই ময়দাৰ ডোটো বনাই যাম। ডোটো প্ৰস্তুত কৰি ভালদৰে 1-2 মিনিটমান সময় মঠি ল'ব। যিমানেই মুঠে সিমানেই আমাৰ সিংৰাটো বেছি মুলায়ম আৰু খাবলৈ ভাল হয়। মোৰ ডোটো হৈ গৈছে। তাত এতিয়া ৰিফাইন অকণমান পলিচ কৰি ষ্টাফিংখিনিৰ প্ৰস্তুত কৰালৈকে ইয়াক এখন ঢাকনা লগাই থৈ দিম। নিমখীয়া সিংৰাৰ ষ্টাফিঙৰ বাবে মই এখন টেৱাত দুটামান নৰসিংহৰ পাত, মোৰ শুকুৱাই থোৱা নৰসিংহ পাত আছিলে, আপোনালোকে ফ্ৰেছ পাত ল'লেও হ'ব, অলপমান গৰম কৰি ল'লোঁ। মচমচীয়াকৈ গৰম হোৱাৰ পিছত এখন থালত সেইখিনি কাঢ়িলোঁ আৰু এতিয়া মই এচামুচ বুটৰ গুড়ি লৈছোঁ। বুটৰ গুড়িখিনি অকণমান জিৰা পাউডাৰ, অকণমান ৰেড চিলি পাউডাৰ আৰু আধা চামুচমান চাট মছলা দি ভালদৰে মিহলাই ল'ম। এতিয়া গেছটো অফ কৰি এটা বাটিত সেইখিনি কাঢ়ি ল'ম। লগত নৰসিংহৰ পাতখিনি ভালদৰে ভাঙি অলপমান ভুজিয়া মিক্স কৰি দিম। এতিয়া আমাৰ নিমখীয়া সিংৰাৰ কাৰণে ডোটো প্ৰস্তুত হৈ গৈছে। মিঠা সিংৰাৰ বাবে মই এখন পেনত এচামুচ ঘি লৈছোঁ আৰু অলপমান চুজি ভাজি ল'ম ভালদৰে। আপুনি সিংৰা অনুপাত অনুসৰি চুজিখিনি ল'ব আৰু অকণমান 2-3 মিনিট সময় ভালদৰে কাঢ়াকৈ ভাজি ল'ম। মোৰ চুজিখিনি ভজা প্ৰায় হৈছেই। এতিয়া তাত দিবৰ বাবে মই চেনি পানী প্ৰস্তুত কৰিম। চেনিৰ চিৰাপ প্ৰস্তুত কৰিবৰ বাবে মই আধা কাপ চেনি লৈছোঁ আৰু চেনিতকৈ অলপ কম মই পানী তাত দি ভালদৰে সেইখিনি উতলাই ল'ম। চেনিখিনি ভালদৰে উতলাৰ পিছত অকণমান ফেন উঠি আহিলে আমাৰ চেনি পানীখিনি প্ৰস্তুত হৈ যাব আৰু হাতত যদি অকণমান আঠাৰ নিচিনা আপুনি অনুভৱ কৰে তেতিয়া হৈ গ'ল আৰু আমি চুজিখিনিত চেনি পানীখিনি দি ভালদৰে লৰাই ল'ম। আমাৰ মিঠা সিংৰাৰ বাবে ষ্টাফিংখিনি প্ৰস্তুত হৈ গৈছে। এতিয়া মই ময়দাৰ ডোটোৱেদি সৰু সৰুকৈ কিছুমান বল বনাই ল'ম। তেনেকৈ লুচিটো যিমান চাইজত বনাওঁ আমি সিমানটোকৈ বল বনাই ল'ম। এতিয়া অকণমান শুকান ময়দা ছটিয়াই মই বলকেইটা বেলি যাম। বলকেইটা খুব পাতলো নহয়, খুব ডাঠো নহয়, ৰুটি নিচিনাকৈ আমি বেলি ল'ম। বেলি লৈ পেলাই এতিয়া মই ইয়াক মাজতে এখন কটাৰীয়ে দুফালকৈ কাটি পেলাম। এতিয়া আপুনি মন কৰিব মই কিদৰে সিংৰাটো চিল কৰিম।
আকৌ এফাল এনেকৈ দি লৈছোঁ। তাত অকণমান পানী সানি দিছোঁ। পানী সানি দিলে ই খোল খাই নাযায়। আৰু অকণমান পানী সানি হেঁচি দিছোঁ। ইয়াৰ ভিতৰত মই এতিয়া ষ্টাফিংখিনি ভৰাই যাম। মই প্ৰথমতে নিমখীয়া ষ্টাফিংখিনি ভৰাইছোঁ। ষ্টাফিংখিনি ভৰাই তাৰ মুখখনো অকণমান পানী সানি চিল কৰি দিম। হাতত অকণমান আঙুলিত পানী অকণ লগাই চিল কৰি দিব। এনেদৰে মই চিংৰাখিনি প্ৰস্তুত কৰি যাম। আপুনি ৰুটিটো গোটে গোটে নল'ব, সেয়াক দুফাল কৰি ল'ব। তেতিয়া চিল কৰিবলৈ বন্ধ কৰিবলৈ সুবিধা হয়। আৰু আগটো অকণমান পানী সানি দিলে সি খোল খাই নাযায়। মই এনেদৰে গোটেই চিংৰাখিনি প্ৰস্তুত কৰি ল'ম। এয়া মোৰ নিমখীয়া চিংৰাখিনি প্ৰস্তুত হৈ গৈছে। এতিয়া মই মিঠা চিংৰাখিনিৰ কাৰণে বনাই ল'ম। মিঠা চিংৰাখিনিও সেই একেধৰণেই বনাম। আমি চুজিখিনি ভাজি থৈছিলোঁ, এনেকৈ কোণটো বনাই তাত চুজিখিনি ভৰাই যাম। এতিয়া মোৰ মিঠা আৰু নিমখীয়া চিংৰা ৰ'টো প্ৰস্তুত হৈ গৈছে। এতিয়া এখন কেৰাহীত মই এইখিনি ফ্ৰাই কৰি যাম। এতিয়া মই এখন কেৰাহী অলপমান গৰম কৰি লৈছোঁ। তাত প্ৰায় একাপমান তেল দিম। মই ৰিফাইন তেল দিছোঁ, আপোনালোকেও ৰিফাইন তেলেই দিব, মিঠাতেল ব্যৱহাৰ নকৰিব। তেলখিনি মিডিয়াম গৰম হ'বলৈ দিব, খুব বেছি গৰম হ'বলৈ নিদিব। আৰু মিডিয়াম গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো ল' কৰি এতিয়া এটা এটাকৈ ফ্ৰাই কৰি যাম। গেছৰ ফ্লেমটো ল' কৰিলে অকণমান সময় লাগিব, কিন্তু খাবলৈ বৰ ধুনীয়া হয়। মই গল্ডেন ব্ৰাউন কালাৰ অহালৈকে এইখিনি ফ্ৰাই কৰিম। এয়া চাওক, মোৰ চিংৰাখিনিৰ দুইফালৰ পৰাই গল্ডেন ব্ৰাউন কালাৰ আহিছে। কাঢ়িব পৰা হ'লোঁ। মই এনেদৰেই গোটেই চিংৰাখিনি ফ্ৰাই কৰি যাম। এয়া চাওক, মোৰ মিঠা আৰু নিমখীয়া চিংৰাখিনি প্ৰস্তুত হৈ গৈছে। মোৰ একাপ ময়দাৰে ইমানখিনি চিংৰা প্ৰস্তুত হৈছে। আৰু এই চিংৰাখিনি আপুনি বহু দিনলৈ ৰাখি থ'ব পাৰে। ই বেয়া নহয়। আপুনি এই এয়াৰটাইট কণ্টেইনাৰত প্ৰায় এসপ্তাহতকৈও বেছি সময় ৰাখি থ'ব পাৰে। আপোনালোকৰ যদি মোৰ ৰেচিপিটো ভাল লাগে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।